হয়, মই এই মুহূৰ্তত উপস্থিত আছো বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ ২ নং গৰৈমাৰী গাঁৱত। আৰু এই গাঁওখন এতিয়া সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে আৰু চৌদিশে বাট পথসমূহতো এককাল পৰ্যন্ত পানী হোৱাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে। বহি জগতৰ সৈতে স্থল পথেৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছে এই গাঁওখনত। আৰু মই বৰ্তমান উপস্থিত আছো তেতেৰা বড়ি নামৰ বৃদ্ধা এগৰাকীৰ বাসগৃহত। মোৰ সতে তেতেৰা বড়ি দেউতা আছে, মই কথা পাতিব বিচাৰিম। কওকচোন, কেতিয়াৰ পৰা এনেদৰে ইয়াত পানী সোমাই এনে অৱস্থা হৈছে? পানীটো সোমোৱা কেইদিন হৈছে, 20 দিন মান হৈছে ছাৰ। পানীটো সোমোৱা বানপানী এয়া এইবাৰতে আছো আৰু কষ্ট কৰি আৰু অসুবিধা ছাৰ, কেউফালে অসুবিধা। পইচাটো নাই, অৱস্থা এয়াই। নাতিকেইটাও হাত নাই, নাতিকেইটাও পঢ়া শুনা। বোৱাৰী এইজনী ল'ৰাটো আছিলে, সিও পেছাৰে ঢুকালে। এতিয়া মই বয়সস্থ মানুহজনী সেইমতে সিফালে ইফালে কৰি নাতি নেতা বোৱাৰী ঘৰখন এনেকৈ চলাবলগীয়া হৈছে। কি কব আছে অনুদৰ পইচা নাওমোৱা নেপাং। মই আজি কৰি ল'ৰা ছোৱালী কেইটা পঢ়াই আছো। চৰকাৰী গৈ পোৱা নাই আজিলৈকে। নিশ্চয়কৈ অসহনীয় পৰিৱেশ বুলি ক'ব লাগিব। কি কবা, তোমাৰ আইতাক আছিল ন? হয়, মোৰ আইতা আছিল আৰু আইতা প্ৰেচাৰ ষ্টকত মানে ঢুকালে। সমস্যা আৰু চিকিৎসাৰ বাবে বানপানীৰ ৰাস্তা অসুবিধা, নিবলৈ নাৱত মানে নিবলগীয়া হয়। সেইদৰে নিব পৰা নহলে আৰু চিকিৎসা অসুবিধা হোৱাৰ কাৰণে আইতা প্ৰেচাৰ ষ্টক হৈ ঢুকালে। আৰু মোৰ লগতে মোৰ ভাইটি ভন্টিও পঢ়ি আছে আৰু ককা বেপাৰ কৰি মোক কিবা পঢ়ুৱাই। আৰু সেনেতে মই পঢ়ি কিবা গ্ৰেজুৱেট, এইবাৰ BA ক্লিয়াৰ কৰিছো, ডিগ্ৰী পাছ কৰিছো। আৰু পঢ়িবলৈ মন আছিল, কিন্তু টকা পইচাৰ অভাৱৰ কাৰণে পঢ়িবলৈ অলপ অসুবিধা। এতিয়া এনেদৰে চলি আছো। আৰু খেতি আছিলে নে তোমালোকৰ? খেতি নিজৰ কবলৈ গলে নিজৰ মাটি বাৰী নাই, মামাহঁতে খেতি কৰি দিয়ে আৰু চলাবলৈ অলপ অসুবিধা হয় ঘৰখন। ককা বেপাৰ কৰে, বেপাৰ পইচা চলিবলৈ অলপ অসুবিধা হয়। পৰিস্থিতিৰ সমস্যা বহুত বেয়া, অকল পৰিস্থিতিৰ সমস্যাতে পৰি আছো। মোৰ দৰে হয়তো বেলেগ ল'ৰা এনেদৰে পৰা নাই, যিটো বহুত মই যিটো দুখেৰে কথা পঢ়িবলৈ অসুবিধা হৈছে মানে। এতিয়া এনেকৈ দেউতাই মাছ বেপাৰ কৰে, নবৌতো তেনেকুৱা হৈ আছে অৱস্থা। এতিয়া অৰুণোদয় পালে, অৰুণোদয়টো সোমোৱা নাই তাৰমানে। এতিয়া কোনোফালে সহায় নাই তাৰমানে। মই তাৰমানে ইমান অসুবিধা যাতে হিমন্ত মামাই যাতে এই দুখীয়া পৰিয়ালটো তাৰমানে সহায় অলপ কৰক তাৰমানে। মই মেট্ৰিক দিব অৱস্থাত তাৰমানে দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পাছত মই পঢ়ুৱাই মেলি ডাঙৰ মানুহ কৰিলো। চৰকাৰী ফালৰ পৰা ঘৰ দুৱাৰ নাই, একোৱেই নাই তাৰমানে। দেউতা বিধৱী পেঞ্চনো মাও নেপায়, দেউতাও নেপায়, তেনেকুৱা প্ৰব্লেমত আছে তাৰমানে। মই এনেকুৱা এতিয়া শ্ৰাদ্ধ পাতিব লাগে 12 দিনত, এতিয়া শ্ৰাদ্ধ পাতিবলৈ পইচা পাতি অসুবিধা হৈছে। ক'ত কি কৰিম একো ভাবি পোৱা নাই। এই পানীৰ মাজত ক'ত যাম বাৰু আমি বিলাক। মই এতিয়া মোক কবলৈ এতিয়া সুবিধা নাই তাৰমানে। মই নাজানো আৰু কি কম কি নকম তাৰমানে। মই বিয়া পাতিছো যোৰহাটৰ ওচৰত, এতিয়া মই ঘৰত আহি আছো তাৰমানে অসুবিধাৰ কাৰণে। হয়, নিশ্চয়কৈ আচলতে অতিকৈ অসহনীয় বেদনাই যেন ওলাই পাছিয়ে নধৰা হৈছে এইসকল ৰাইজৰ। কিয়নো তেতেৰা বড়িৰ সহধৰ্মিনী যোৱা 3টা দিনৰ পূৰ্বে মৃত্যুবৰণ কৰিছিল। অতিকৈ দৰিদ্ৰ পৰিয়াল বুলি ক'ব লাগিব, যিহেতু বন্যাক্ৰান্ত ৰাইজ। আৰু এই অঞ্চলত 15-20 দিন ধৰি এনেদৰে জলমগ্ন হৈ পৰিছে। আৰু সেই বানৰ মাজতে তেতেৰা বড়িৰ যি সহধৰ্মিনী গৰাকী আছিল, তেওঁ মৃত্যুবৰণ কৰিছিল। তাৰ পিছতে ওখ ঠাই বিচাৰি খৰি দিয়াৰ যি শেষকৃত্য সম্পন্ন কৰাৰ বাবেও তেওঁলোকৰ হাহাকাৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত ওখ ঠাই বিচাৰি নিশা 10 বজাত তেওঁলোকে শেষকৃত্য সম্পন্ন কৰিছিল। আজি যিহেতু 3য়টো দিন আৰু তিলনিৰ যি নিয়মখিনি তেওঁলোকে নিজৰ পৰম্পৰা অনুসৰি পালন কৰিছে। শোকত ভাগি পৰিছে এই পৰিয়ালটো। বৃদ্ধা গৰাকীয়ে কোনো ধৰণৰ বৃদ্ধ পেঞ্চন নাপায়। অৰুণোদয়ৰ আঁচনিয়ে এই ৰাইজক ঢুকি পোৱা নাই। তদুপৰি কোনো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰা নাই। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে কাতৰ আহ্বান জনাইছে যে যি গৰাকী নাতি ইতিমধ্যে পঢ়া শুনাত ভাল,
বি এ পাছ কৰিছে, মেধা সম্পন্ন ছাত্ৰ বুলি ক'ব লাগিব। এতিয়া MA পঢ়িবৰ কাৰণেও